এই 6 প্ৰকাৰ আত্মীয়ই আপোনাৰ জীৱনৰ শান্তি কাঢ়ি লৈ যাব পাৰে। চাণক্য নীতিতে আত্মীয়ৰ বিষয়ে কিছু কথা কোৱা হয়। আপোনাৰ সুখ বা দুখৰ লগত আত্মীয় স্বজন জড়িত হৈ থাকে। আপোনাৰ বিপদ বা সুখত প্ৰথমে তেওঁলোকক মনত ৰাখে। কিন্তু কিছুমান আত্মীয় আপোনাৰ সুখ দুখত কাষত নাথাকি আপোনাৰ শান্তি কাঢ়ি নিব পাৰে। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজনীয়। চাণক্য নীতিয়ে উল্লেখ কৰিছে যে যিসকল আত্মীয়ই নেতিবাচকতা বিয়পায়, যিয়ে আপোনাক সদায় বেয়া অনুভৱ কৰায়, এই পৰিস্থিতিত আপোনাৰ বাবে এই আত্মীয়সকলৰ পৰা তৎক্ষণাৎ নিজকে আঁতৰাই ৰখাটোই ভাল। সম্পৰ্কৰ নামত কিছুমান আত্মীয় আপোনাৰ সুবিধা লয়। এনে পৰিস্থিতিত এনে আত্মীয়ক চিনাক্ত কৰি নিজকে ৰক্ষা কৰা উচিত। চাণক্য নীতিৰ মতে পৰিয়াল আৰু আত্মীয়ৰ মাজত এনে কিছুমান মানুহ আছে যিয়ে আপোনাৰ কাষত থিয় দিয়ে কিন্তু আপোনাৰ সফলতাক লৈ ঈৰ্ষা কৰে। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখা ভাল। চাণক্য নীতি অনুসৰি কিছুমান বিশেষ আত্মীয়ই আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰে। সকলো কামতে আপোনাক দোষ দিয়ে। এনে আত্মীয়ৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। কিছুমান আত্মীয়ে সদায় বেয়া কথা কয়। এনে আত্মীয়ৰ পৰা আঁতৰি থকাটো আপোনাৰ ভাল।